ৰাতিপুৱাই মূৰত ল'বলৈ মাটিমাহ পিছিলোঁ। আগতে বোলে আইতামাহঁতে আজিৰ দিনটোত মাটিমাহ আৰু কলা খাৰেৰে মূৰ ধুইছিল, লগতে হালধিখিনি অলপ আগতীয়াকৈ বাকলি গুচাই থোৱাৰ বাবে নেকি ক'লা ক'লা হৈছিলে। তাত অকণমান মিঠাতেল মিলাই দিছোঁ আৰু জিকিক ধুনীয়াকৈ মাহ হালধি দি গা ধুৱালোঁ, লগতে নিজেও ধুলোঁ। এই চাদৰ মেখেলাযোৰ এইবাৰ বিহুত মায়ে দিছে। গা পা ধুই ফুট সেন্দুৰ লৈ ঘৰৰ মূল মানুহ দুজনক সেৱা জনাইছোঁ, মানে মোৰ দেউতা আৰু শহুৰ দেউতা। তেওঁলোক য'তেই আছে আশীৰ্বাদ কৰে। বীৰে ওচৰৰে ককায়েক দুজনৰ পৰা ঢোল, পেঁপা আৰু টকা শিকিছে। এই গামখাৰুযোৰ মোৰ আজু আইতাৰ, মানে মাৰ আইতাকৰ, মাক বিয়াত দিছিলে লগত। আৰু এই কাপোৰ সাজ যে মুগাৰ, মাৰ বিয়াত দিয়া। সৰুতে মই এইযোৰ পিন্ধিয়ে বিহু নাচিছিলোঁ। মুগাৰ কাপোৰৰ কিন্তু গোন্ধটোৱে বেলেগ ধুনীয়া। এতিয়া জিগিক পিন্ধাই দিছোঁ। মই আচলতে কেতিয়াও